বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে নমস্কাৰ জনাই আমাৰ ইউটিউব চেনেল এক্সাম টকলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ টপিক হৈছে আমি মোষ্ট ইম্পৰ্টেণ্ট 40টা দেশৰ ৰাজধানীৰ বিষয়ে শিকিম, কিয়নো ইয়াৰ পৰা আপোনাৰ ষ্টেট লেভেলৰ পৰা আদি কৰি নেশ্যনেল লেভেললৈকে প্ৰশ্ন আহে। আৰু আমি কি কৰোঁ, আমি যিহেতু এইবিলাক কাৰেঞ্চি আৰু কেপিটেল যথেষ্ট শিকিব লাগে, আমাৰ মাজত অলপ খেলি মেলি সৃষ্টি হয়। পৰীক্ষা হলত গৈ কি হয়, কেতিয়াবা ইজি কুৱেশ্যনো আহিলে ভুল কৰা আমি দেখা পাওঁ। গতিকে মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ 40টা ইম্পৰ্টেণ্ট কেপিটেলৰ বিষয়ে, য'ৰ পৰা প্ৰশ্ন আপোনালোকে আহাটো খাটাং আৰু শিকিম আমি কেনেকৈ কিছুমান সহজ ট্ৰিকৰ মাধ্যমেৰে শিকিম, আৰু যাতে লাইফ টাইম আমাৰ এই কেপিটেলবিলাকৰ নাম মনত ৰাখে সেইটো উদ্দেশ্য আগত ৰাখি আমি শিকিম। তো আমি সময় নষ্ট নকৰাকৈ ডাইৰেক্ট আমি পইণ্টলৈ আহোঁ। চাওক, প্ৰথম 40টা যেতিয়া আমি ৰাজধানীৰ কথা শিকিবলৈ যাম, মই অলপ কেটেগৰী ৱাইজ ভাগ কৰি লৈছোঁ। প্ৰথমে লৈছোঁ মুছলিম নেশ্যনত মই 5টা দেশক ৰাখিছোঁ, আৰু এই 5টা দেশ হৈছে বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা বহুতবিলাক কম্পিটিটিভ এক্সামত প্ৰশ্ন আহিছে। তো মই এতিয়া ট্ৰিকৰ সহায়ত আপোনালোকৰ লগত আলোচনা কৰিছোঁ। চাওক, প্ৰথমে লৈছোঁ বাংলাদেশ। তো বাংলাদেশৰ ৰাজধানী হ'ব ঢাকা। ইয়াত আমি ক'ব পাৰোঁ বাংলাদেশক টকাৰে ঢাকা। তো এইটো এটা হৈ গ'ল ট্ৰিক। আফগানিস্তানো হৈছে যিহেতু মুছলিম নেশ্যন বন্ধু বান্ধৱীসকল। তো আফগানিস্তানত যদি আমি বিয়া পাতিবলৈ হয় বা কোনোবাই বিয়া পাতে, তাত কি ক'ব? কাবুল হে ক'ব। তো এইটো আমি কাবুল হে দি আমি ট্ৰিক দি আমি আফগানিস্তানৰ কথাটো মনত ৰাখিব পাৰিম, হয়নে নহয়? মনত থাকিবনে নাই? মই ভাবোঁ এইটো সম্পূৰ্ণৰূপে লাইফ টাইম মনত থাকিব নাই। এবাৰ দুবাৰ প্ৰেক্টিছ কৰিলে এটা পৰীক্ষাৰ কাৰণে নহয়, আপোনাৰ লাইফ টাইম এইখিনি মনত থাকিব লাগিব। এই ধৰণে আপোনালোকে প্ৰেক্টিছ কৰিব। চাওক, ইৰাণৰ লাষ্টত বন্ধু বান্ধৱীসকল কি আছে? RAN আছে। আমি RAN দিও আমি কি কৰিব পাৰোঁ, ইয়াক লিংক কৰি ল'ব পাৰোঁ। বা এনেকৈ নহ'লেও কোনোবাই কৰিব পাৰে, ইৰাণত গ'লে কি কৰিব লাগিব? 13 ৰান ল'বই লাগিব। তো মেইন ইয়াত লিংকটো হৈছে আপোনাৰ RAN বন্ধু বান্ধৱীসকল। তো তাৰপিছত আহিব পাকিস্তানত যিহেতু ইছলামিক কাণ্ট্ৰি, তো তাৰ ৰাজধানীটো কি হ'ব? ইছলামৰ পৰা ইছলামাবাদ। UAE, এতিয়া আপোনালোকে এবাৰ ভাবকচোন, UAEৰ কথা ক'লে আমাৰ মনত কি আহে? চবৰ আগতে কি কথা আহে? ডুবাইৰ কথা আহে। তো ডুবাই দি আপুনি ধাবিক লিংক কৰি ল'ব। তাৰপিছত আকৌ আৰু এটা কেটেগৰী কৰিছোঁ মই, ক'ত কি পোৱা যায়। এতিয়া চাওক, ভূটানৰ ৰাজধানী টিম্পু। ভূটানত কি পোৱা যায়? ডিম্ফুক পোৱা যায়। ডিম্ফু কিছুদিন আগতে আমাৰ জনপ্ৰিয় অসমৰ ইউটিউবাৰ হয় ডিম্ফু, কিছুদিন আগতে ভূটানত গৈছিলে। তো ডিম্ফুৰ পৰা আমি টিম্ফুক মনত ৰাখিম। তাৰপিছত নেপালৰ ৰাজধানী হৈছে বন্ধু বান্ধৱী হৈ গ'ল কাঠমাণ্ডু। এতিয়া ইয়াক আমি ট্ৰিকটো বনাইছোঁ যে নেপালত কি পোৱা যায়, আমি কি ক'ব পাৰোঁ? সাধাৰণতে ক'ব পাৰোঁ কাঠ পোৱা যায়। নেপালত কি পোৱা যায়? কাঠ পোৱা যায়। কাঠৰ পৰা কাঠমাণ্ডুটো আহি যাব। ইৰাকৰ ৰাজধানী হৈছে বাগদাদ। এতিয়া যদি মই কওঁ ইৰাকত কি পোৱা যাব? বাঘৰ দাঁত পোৱা যাব বন্ধু বান্ধৱীসকল। কি মজাৰ ট্ৰিক নহয় জানো? সহজে আপোনালোকৰ মনত থাকিব, ইমান কষ্ট কৰিব নালাগে। ছুইজাৰলেণ্ডৰ ৰাজধানী কি হ'ব? বাৰ্ণ ক'ব পাৰোঁ বা বাৰ্ণি ক'ব পাৰোঁ। তো ছুইজাৰলেণ্ডৰ ৰাজধানী আমি কি হ'ব? বাৰ্ণ হ'ব। এতিয়া যদি মই কওঁ ছুইজাৰলেণ্ডত কি পোৱা যাব? বাৰ্লি পোৱা যাব। বাৰ্লি ক'ত পোৱা যায়? ছুইজাৰলেণ্ডত। এই বাৰ্লি দি বাৰ্ণ আহি যাব। অষ্ট্ৰেলিয়া। এতিয়া বন্ধু বান্ধৱীসকল, ইয়াত মই এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়া আমি ট্ৰিক বনাব যাম, তেতিয়া অকল এটা ভাষাতে ভাবিব নোৱাৰে। আমি ইংৰাজীটো ভাবিব লাগিব, হিন্দীটো ভাবিব লাগিব, অসমীয়া, যোনে যি লেংগুৱেজ পাৰে নিজৰ সুবিধা অনুসৰি ভাবিব লাগে। এতিয়া অষ্ট্ৰেলিয়া, কিয়া লিয়া, কেন লিয়া। অষ্ট্ৰেলিয়াৰ পৰা কিয়া লিয়া, কেন লিয়া, এনেকৈ ক'ব পাৰোঁ। বা আমি ক'ব পাৰোঁ অষ্ট্ৰেলিয়াত কি পোৱা যায়? কেন পোৱা যায়। এতিয়া আহিব কানাডাৰ ৰাজধানী হৈছে অট্টাৱা। কানাডাৰ ৰাজধানী কি? অট্টাৱা। এতিয়া আমি OTTA, অট্টা, এইটো দি আমি মনত ৰাখিব পাৰোঁ কানাডাত অট্টালিকা পোৱা যায়। কেনেকুৱা? ডাঙৰ অট্টালিকা ক'ত পোৱা যায়? কানাডাত পোৱা যায়। এই অট্টা দি অট্টালিকা হৈ গ'ল। বা কানাডাত কি পোৱা যায়? আটা পোৱা যায়। তো এইটো এটা ট্ৰিক হৈ গ'ল ধুনীয়া। এতিয়া থাইলেণ্ডৰ ৰাজধানী হৈছে বন্ধু বান্ধৱীসকল কি? বেংকক। এতিয়া মই যদি কওঁ থাইলেণ্ডত কি পোৱা যাব? থাইলেণ্ডত বেংক পোৱা যাব। বন্ধু বান্ধৱী ৰাছিয়াৰ ৰাজধানী হৈছে মস্কোত কি পোৱা যাব? মাছ আৰু গৰু পোৱা যাব। তাৰপিছত এতিয়া 10 নম্বৰত আহিম বন্ধু বান্ধৱীসকল, শ্ৰীলংকাৰ ৰাজধানী কি হ'ব? শ্ৰী জয়াবৰ্ধনে পুৰাকট্টে। এতিয়া আমি যোনে ক্ৰিকেট ভাল পাওঁ তেওঁলোকে জানে যে শ্ৰীলংকাৰ এজন গ্ৰেট ক্ৰিকেটাৰ আছিলে, তেওঁৰ নাম আছিলে মহিলা জয়াবৰ্ধনে পৰা আমি জয়াবৰ্ধনটো লৈ ইয়াত আমি লিংক কৰাই ল'ব পাৰোঁ। মই ভাবোঁ এনেকৈ যদি আমি ট্ৰিকবিলাক ইউজ কৰোঁ, তেতিয়াহ'লে আমি লাইফ টাইম এইবিলাক পাহৰি নাযাওঁ, আৰু পৰীক্ষা হ'লেতো কোনো ধৰণৰ খেলি মেলি নহয়। আহিলে আমি 1 নম্বৰ পামেই, আৰু আহাটো খাটাং ইয়াৰ পৰাই আহিব। ইউনাইটেড কিংডমৰ শ্বৰ্ট ফৰ্ম হৈছে UK। এতিয়া কিংডমৰ ৰাজধানী হৈছে লণ্ডন। এতিয়া কিং বুলি ক'লে কি হয়? সেইটো জেগাটো এটা মানে ৰাজত্ব কৰে, মানে ডনৰ নিচিনা থাকে। তো ডনৰ পৰা আমি কি ল'ম? লণ্ডনক লিংক কৰিম। এতিয়া ক'ত কাক লগ পাম? 3 নম্বৰ কেটেগৰী য়ামানত যদি যায় কাক লগ পাব? বেছিভাগ আমি ছোৱালীকে লগ পাম। য়ামানত গ'লে আমি কাক লগ পাম? ছাৰাক লগ পাম। চাউদি আৰবিয়াত গ'লে আমি কাক লগ পাম? ৰিয়াদ। চাউদি আৰবৰ ৰাজধানী হৈছে ৰিয়াদ, তাত আমি কাক লগ পাম? ৰিয়াক লগ পাম। তাৰপিছত আহিব ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে কি বন্ধু বান্ধৱী? জাকাৰ্টা, মানে জোকাৰ। ইণ্ডোনেছিয়াত গ'লে আমি কাক লগ পাম? জোকাৰ। এই এৰ জেগাত JO বনাই দিম। ইজৰাইলত
গ'লে আমি কাক লগ পাম জেৰুচালেমক লগ পাম এতিয়া হ'ব কিউবা কিউবাত গ'লে আমি কাক লগ পাম হাভানা এটা হাভানাৰ এই এইচটো আছে হাভানাৰ যি এই এইচটো আছে বন্ধু বান্ধৱীসকল এতিয়া এই হাভানাৰ যিটো এইচ আছে এইচটোক আঁতৰাই তাত আমি কি কৰি ল'ম এই ট্ৰিকৰ কাৰণে এছ বনাই ল'ম সাবানা কিউবাত গ'লে আমি কাক লগ পাম সাবানাক লগ পাম এতিয়া আহক বেলজিয়াম এতিয়া আহক বন্ধু বান্ধৱীসকল বেলজিয়াম বেলজিয়াম হ'লে কি হ'ব বেলজিয়ামৰ ৰাজধানী কি হ'ব ব্ৰুচেলছ কি হ'ব ব্ৰুচেলছ ব্ৰাজিল ব্ৰাজিল টু ব্ৰাছিলা আমি অকল ব্ৰাজিল ব্ৰাজিল মিলি আছে ইয়াত খেলি মেলি নহয় চাইনা এতিয়া চাওক চাইনা এনেকুৱা নেশ্যন যিকোনো দেশৰ লগতে প্ৰায়বিলাক দেশৰ লগতে তাৰ কি আছে বেলেগ বেলেগ বৰ জেং লগাই থাকে তো চাইনাৰ ৰাজধানী আছে বেইজিং তো বৰ জেঙৰ পৰা জেং দি আমি বেইজিঙত আমি কানেক্ট কৰি ল'ব পাৰোঁ ইজিপ্তৰ ৰাজধানী আছে কাইৰা মানে আমি ক'ব পাৰোঁ ইজিপ্তৰ কাৰবিলাক কেনেকুৱা বৰ মজা লাগে ক'ৰ কাৰ মজা লাগে ইজিপ্তৰ কাৰ মনত থাকিবনে নাই মজাকৈ মনত থাকিব এবাৰ পঢ়িলে আপোনালোকে 40টা কেপিটেলৰ বিষয়ে জানি যাব আৰু পৰীক্ষা হলত ধুনীয়াকৈ যিয়ে পৰীক্ষা দিয়ক ইয়াৰ পৰাই অহাৰ সম্ভাৱনা 99.99% পান জাপানৰ ট্ৰিকটো কি হ'ব জাপান মানে জলপান কাক দিম তোক দিম জলপান তোক দিম তোক দি তোক এই তোকৰ লগত আমি কানেক্ট কৰি দিম চান্স আছে এতিয়া কেনিয়া ৰাজধানী আছে নাইৰোবি মানে আমি ক'ব পাৰোঁ কেনিয়াত গ'লো ঐ কেনিয়াত ৰবি ভাই মোৰ লগত আৰু কোনোবা গৈছে মই কৰোঁ কেনিয়াত ৰবি ভাই এই ৰবিৰ পৰা কি কৰিব পাৰিম আমি ৰবিৰ পৰা আমি লিংকটো লৈ ল'ব পাৰিম তাৰপিছত আহিব 7 নম্বৰ আহিব কুৱেইট চিটি এইটো আমাৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচত যোৱা পৰীক্ষাত আহিছে কাৰেঞ্চি আহিছিলে ইয়াত মই কেপিটেলটো লিখাই দিছোঁ কুৱেইট চিটি হ'ব তাত কোনো ধৰণৰ খেলি মেলি নাই এতিয়া 8 নম্বৰত আহিব বন্ধু বান্ধৱীসকল মালয়েছিয়া কি আহিব মালয়েছিয়াৰ ৰাজধানী হৈছে কুৱালালামপুৰ এতিয়া মালা দি আমি লিংক কৰিম মালা কেনেকুৱা কোলা দি কুৱালালামপুৰ মেলদ্বীপছৰ ৰাজধানী কি হ'ব মেলদ্বীপছৰ ৰাজধানী কি হ'ব মেলৰ লগত মেল মিলাই দিলোঁ ম্যানমাৰৰ ৰাজধানী হৈছে নাইপেডা মানে আমি ক'ব পাৰোঁ ম্যানমাৰত আলফা বা ৰোহিংগিয়া নাই দাদা এই নাই দাদা দি আমি কি কৰিব পাৰোঁ এই নাই দাদা দি আমি লিংক কৰাই ল'ব পাৰোঁ কেতিয়াও নাপাহৰোঁ সহজতে মনত থাকিব ইমান প্ৰেছাৰো ব্ৰেইনত দিব নালাগে যে গোটেইখিনি একদম একজেক্টলি আমি মনত ৰখাৰ কোনো প্ৰয়োজন নাই এতিয়া আহিব পোলেণ্ড কি হ'ব পোলেণ্ড এতিয়া পোলেণ্ডৰ ৰাজধানী হৈছে ৱাৰ্ছ এতিয়া চাওক আমি ইয়াত কি লিংক কৰিম ৱাৰ ক'ত হয় সাধাৰণতে ৱাৰ ক'ত হয় লেণ্ডত হয় তো ৱাৰ আৰু লেণ্ডৰ মাজত কানেকশ্যন আছে তাৰপিছত কাটাৰ কি হ'ব কাটাৰ ৰাজধানী কি হ'ব দোহা আমি ক'ব পাৰোঁ কাটাৰ কাক কাটিম দহক কাটা এই দহৰ পৰা দহা আহি যাব স্পেইন হ'ল ৰাজধানী মাদ্ৰিদ এতিয়া ইয়াত আমি ক'ব পাৰোঁ পেইন কাৰ হৈছে মাৰ পৰা মাদ্ৰিদ ছুইডেনৰ ৰাজধানী হ'ব ষ্টকহোম এই ছুইডেনৰ পৰা ল'ম আমি কাক ছুইডে ষ্টকক ছুইডে বা কাক ছুইডে হোমক ছুইডে এতিয়া আহিব USA ৰাজধানী ৱাশ্বিংটন DC এতিয়া ইয়াৰ ট্ৰিক হৈছে ডিচিসকলক ক'ত পোৱা যাব ৱাশ্বিংটনত পোৱা যাব ডিচিসকলক ক'ত পোৱা যাব USAত পোৱা যাব কি ধুনীয়া ট্ৰিক নহয় জানো আপোনালোকৰ ট্ৰিক ভাল লাগিছে বন্ধু বান্ধৱীসকল কমেণ্ট কৰি জনাব যদি ভাল লাগিছে জনাব যদি ভাল লগা নাই তথাপি জনাব ভিয়েটনামৰ ৰাজধানী হৈছে হানৈ মানে আমি অসমীয়া ভাষাত ভিটামিন হানৈ এই ভিটামিন হানৈৰ পৰা আহি যাব ভিয়েটনামৰ ৰাজধানী এতিয়া আৰু দুটা ইম্পৰ্টেণ্ট আছে উইনাৰ আৰু লুজাৰ এতিয়া উইনাৰ লুজাৰ ভাৰত হংকং কি হৈছে উইনাৰ হ'লে আমি কি কওঁ ইংৰাজীত ভিক্টৰীৰ পৰা ভিক্টৰিয়া এতিয়া জিম্বাবে হাৰিছে কি ক'ম এই জিম্বাবে হাৰাৰে জিম্বাবে হাৰানে হিন্দীত হাৰাৰে তো জিম্বাবে হাৰিলে কোনে জিম্বাবে তো বন্ধু বান্ধৱীসকল ইয়াত হৈছে আপোনাৰ 39টা দেশৰ ৰাজধানী মষ্ট ইম্পৰ্টেণ্ট ৰাজধানী যিবিলাক পৰীক্ষাত আহিয়ে থাকে আশা ৰাখিছোঁ আপোনালোকে এই ট্ৰিকবিলাক ভাল পাইছে আৰু লাইফ টাইম আপোনালোকৰ মনত থাকিব পৰীক্ষালত এতিয়া কোনো ধৰণৰ খেলি মেলি নহ'ব প্ৰশ্ন আহিলে আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই অকণো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি ভাবে এই ভিডিঅ'টো আপোনালোকৰ ভাই ভনী বা বন্ধুবৰ্গৰ কাৰণে উপকাৰ হ'ব পাৰে তেতিয়াহ'লে তেওঁলোককো কৃপা কৰি শ্বেয়াৰ কৰিব কিয়নো আমাৰ চেনেলটো একেবাৰে নতুন হয় আপোনালোকে গ্ৰ' কৰাত সহায় কৰিব ধন্যবাদ।